ভাইটি, তই এতিয়া আহিছ? তইতো বিয়াৰ পৰা ৰাতি অহা কথা কৈ গৈছিলি, তাতেতো ফোনটো ছুইচ অফ। মোৰ কিমান টেনচন হৈছিল তই গম পাইছিল নে নাই? চা, ইমান টেনচন ল'বলৈ মই এতিয়া সৰু ল'ৰা হৈ থকা নাই। তাতে মোৰ লগৰ ল'ৰা দাদাৰ বিয়া যেতিয়া অলপ দেৰি হৈ গ'ল আৰু। তই তেনেকৈ কিয় কৈছ ভাইটি? ঘৰখনত তই আৰু ময়ে থাকো যেতিয়া তোৰ কিবা এটা হয় বুলি মোৰ টেনচন নহলে কাৰ হ'ব কচোন? বায়েক বায়েক হৈ থাক, মোৰ মা বনিবলৈ চেষ্টা নকৰিবি। জীৱনত মই কি এনজয় কৰিব নালাগে হা? তোৰ এই বান্ধোনত থাকোতে থাকোতে মোৰ লগৰ ল'ৰাই এতিয়া হাৰিবলৈ লৈছে। তই আকৌ চিগাৰেট খাইছ ভাই? আৰে যা না ভাই, নিজৰ কামত ধ্যান ৰাখ আৰু অকণমান মোক ফ্ৰীডম দে প্লিজ। সৰুতে আমাক মা দেউতাই কি সংস্কাৰ দি গৈছিল পাহৰিলি তই? সংস্কাৰ, আদৰ্শ এইবোৰৰ কথাটো নকবিয়েই মোক। যিমান পইচাৰ অভাৱত কষ্ট পাইছো নহয়, মোৰ এনেকুৱা লাগে সেইদিনা এক্সিডেণ্টত মা দেউতা নহয়, মই মৰিব লাগিছিল। মই নিজু! আজি যি কৰি তই জীৱনত আৰু মৰাৰ কথা কেতিয়াও নকবি তই। মিজু, আচোন আমি একেলগে ভাতকেইটা খাওঁ। মোৰো কামলৈ যাবলৈ সময় হৈছে। সোনকালে আচোন ভাইটি, দৰ্জাখন এবাৰ খুলচোন। আৰে যা না ইয়াৰ পৰা। মোক বেয়া পাই নাথাকিবি, পাৰ যদি বায়েক বুলি মাফ কৰি দিবি। আপোনাৰ অৰ্ডাৰটো দিব মেম। ফ্ৰাইড ৰাইচ এটা আৰু কফি দুটা, থেংক ইউ। অ' ফ্ৰাইড ৰাইচ আৰু কফি? জাষ্ট 2 মিনিট, মই এতিয়া আনি আছোঁ। বেলেগ এখন ৰেষ্টুৰেণ্টত যাওঁ ব'লা। কিন্তু কিয়? প্লিজ ব'লা না। অ'কে, ব'লা বাৰু। আরে ভাই কি কৰিছ তই? কি হলনো?
তই মোক 2 বছৰৰ কথাটো কিয় কোৱা নাছিলি? পাৰ্টনাৰশ্বিপত এখন ৰেষ্টুৰেণ্ট খোলাৰ কথাই কৈছিলি, কিন্তু তাত তই ৱেইটাৰৰ কথাটো কোৱা নাছিলি নহয়। কাৰণ তই পইচাৰ টেনচন নলৈ মুক্ত মনে পঢ়িব পাৰ, ডাঙৰ মানুহ হ'ব পাৰ, ঘৰলৈ শুনা মানিব পাৰ। তই মোৰ কাৰণে ইমান চিন্তা কৰ, আৰু মই সঁচাই তোৰ যোগ্য ভাই হ'ব নোৱাৰিলো। সঁচা কথা কবলৈ গলে সেইদিনা ৰাতি মই লগৰ ল'ৰাৰ লগত পাৰ্টিও কৰি আহিছিলো, কি? কিন্তু মই শপত খাইছো বা আজিৰ পৰা আৰু বেয়া বস্তু নাখাওঁ। মই এতিয়া ৰিয়েলাইজ কৰিছো মই জীৱনত বহুত ভুল কৰিছো বা। পাৰিলে মোক ক্ষমা কৰি দিবি তই। তই যে বুজি পাইছ সেইটোৱে মোৰ বাবে ডাঙৰ এৱাৰ্ড হয়। তই মোক ক্ষমা খুজিব নালাগে, আমি দুইটাই একেলগে ঘৰখন আগুৱাই নিব লাগিব, বুজি পাইছ তই? তোক চৰটো মাৰি ময়ো মনত বহুত কষ্ট পাই আছিলো। পাৰিলে মোক ক্ষমা কৰি দিবি ভাইটি। তই তেনেকে কলে দুখ লাগিব বা। মা দেউতাক হেৰুৱা আজি 7 বছৰেই হ'ল। এই 7 বছৰত দুখে কষ্টই তই মোক অকলেই ডাঙৰ কৰিছিলি। তেতিয়া কোনো মানুহে আমাক সহায় কৰিব অহা নাছিল, একমাত্ৰ তই আছিলি মোৰ লগত বা, তই আছিলি। মই খোজোতেই তই মোক বাইক মোবাইল সকলো দিছিলি, কিন্তু মই এবাৰ অনুভৱ কৰা নাছিলো যে তই মোৰ সুখৰ বাবে কিমান কষ্টৰে টকা উপাৰ্জন কৰি আনিছিলি। তই মোৰ সুখৰ বাবে তোৰ জীৱন উচৰ্গা কৰি দিলি, আৰু মই এবাৰো অনুভৱ কৰিব পৰা নাছিলো। মই সঁচাই বেকাৰ বা, সঁচাই বেকাৰ। ভগৱান আছে, মানুহ যদি সৎ হয় আৰু শুদ্ধ পথত আগুৱাই যোৱাৰ সাহস থাকে, তেনেহলে সি কেতিয়াও বেকাৰ হ'ব নোৱাৰে। তই মোৰ মা দেউতা সকলো, থেংক ইউ বা। চাবি, মই মোৰ কামেৰে ঘৰৰ নাম এদিন উজ্জ্বল কৰিম আৰু তোক প্ৰাউড ফিল কৰাম। মই অলৰেডি প্ৰাউড ফিল কৰিছো ভাই। তই মুখত সেই সৰু কালৰ স্মাইল ফেচটো আন। বল আজি বাহিৰতে ডিনাৰ কৰি আহো। বল বা, ভাল লাগিব। ভাইটি।